শাৰীৰিকভাৱে সক্ষম ব্যক্তিবোৰেও আপোনাৰ আৰু মোৰ দৰে হাঁহি ধেমালি ৰং ৰহস্য আৰু গীতমাত কৰিব বিচাৰে। তেওঁলোকৰো বহুত আশা আৰু কল্পনা আছে আপোনাৰ আৰু মোৰ দৰে নৃত্য কৰি হাঁহি ধেমালিৰে জীৱন কটাবলৈ। কিন্তু আমি বিভিন্ন কৰ্মক্ষেত্ৰতে হওক বা বিভিন্ন কিছু কাৰণতে হওক তেওঁলোকক প্ৰায় আমি এভইড কৰি আহিছোঁ। গতিকে আমি তেনেবোৰ শাৰীৰিকভাৱে সক্ষম ব্যক্তিক আগুৱাই নিয়া প্ৰয়াসেৰে আজি আমাৰ আড্ডাৰ মাজলৈ আনিছোঁ এজন যুৱক যিয়ে নেকি ভালকৈ কাণেৰে নুশুনে বা ভালদৰে কথা ক'ব নাজানে। সেয়েহে তেওঁক আগুৱাই নিয়াৰ প্ৰয়াসেৰে আমাৰ আড্ডাৰ মাজলৈ আজি লৈ আহিছোঁ। আৰু এই শাৰীৰিকভাৱে সক্ষম যুৱকগৰাকীৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকেও তেওঁক আগুৱাই নিবৰ বাবে ভিডিঅ'টি পাৰে মানে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। Deus.